নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইলৈ মৰম জনাইছোঁ আৰু আজি এটা নতুন পাঠ লৈ তোমালোকৰ সন্মুখলৈ আহিছোঁ আৰু পাঠটো হৈছে দ্বাদশ শ্ৰেণীৰ অসমীয়া বিষয়ৰ ব্যাকৰণৰ পাঠ আৰু আমি পাঠটো আলোচনা কৰিম এটো তোমালোকৰ পাঠ্যক্ৰমৰ অন্তৰ্গত পাঠ এই আছোৱা গুড 4 অসমীয়া ভাষাৰ ব্যাকৰণ ইয়াত আছে বিভক্তি ক্ৰিয়া বিভক্তি আৰু নাম বিভক্তি এটো খুবই গুৰুত্বপূৰ্ণ অংশ হয় ব্যাকৰণৰ আৰু ইয়াৰ পৰা প্ৰায় প্ৰশ্ন এই বিভক্তিৰ পৰা প্ৰায় প্ৰশ্ন আহে প্ৰতি বছৰে অহা দেখা গৈছে আৰু এই সাধাৰণতে আমাৰ প্ৰাথমিক বিভক্তি প্ৰাথমিক ধাৰণাবিলাক থাকে যে ইয়াত নাম বিভক্তিৰ যি 7টা বিভক্তি আছে সেই 7টা বিভক্তিকে মানুহে বিভক্তি বুলি ধাৰণা কৰি লয় কিন্তু যেহেতু তোমালোকে এতিয়া প্ৰাথমিক পৰ্যায়ত বা মানে হাই স্কুল পৰ্যায়ৰ ষ্টুডেন্ট নহয় তোমালোকে দ্বাদশ শ্ৰেণী পালাহি সেইকাৰণে বিভক্তিৰ এটা বৃহৎ ধাৰণা আছে সেই বিভক্তিৰ ধাৰণা লবলৈ যাওঁতে ক্ৰিয়া বিভক্তি আৰু নাম বিভক্তি এইবিলাকৰ কথাও জানিব লাগিব সেই বিভক্তিৰ বৃহৎ ধাৰণাৰ মাজত তোমালোকক মই আজি বিভক্তিৰ বিষয়ে এটা মানে থুলমূল আভাস দিম বিভক্তিৰ বিষয়ে ক'বলৈ যাওঁতে এটা বাক্য তোমালোকৰ মাজলৈ আনিছো আৰু সেই বাক্যটো ভালকৈ মনোযোগ দিবা আবেলি শিৱদলত পূজাৰীয়ে দলৰ পৰা নিজ হাতেৰে পুণ্যাৰ্থীক নিৰ্মালি দিছিল এটা চোৱা এই বাক্যটোত মই নীলা নীলা আখৰেৰে কিছুমান চিন দিছো যেনেকৈ শিৱদলত পূজাৰীয়ে দলৰ পৰা নিজ হাতেৰে পুণ্যাৰ্থীক নিৰ্মালি দিছিলে এটা চোৱা এই চিনবিলাকে মানে কি হৈছে শব্দটোৰ লগত যোগ হৈছে আৰু যোগ হৈ ঠিক তেনেকৈ ইয়াত দিছিলে পুৰুষ আৰু কাল অনুসৰি কি কৰিছে এতিয়া ইয়াত দিওঁ আমি দ ধাতুটো চাইছো দিয়া ধাতুটো চাইছো দিওঁ দিছো দিছিলে দিছিলো দিলো ঠিক তেনেকৈ এটো প্ৰথম পুৰুষত যদি হয় আৰু দ্বিতীয় পুৰুষত যদি হয় তুমি দিবা এনেকৈ দিবা দিয়া দিছা দিছিলা দিলা ঠিক ইয়াত দিব আছে দিয়ে দিছে দিছিল দিলে এতিয়া এইবিলাক চিনেৰে কি কৰিছে বাক্যত একোটা শব্দৰ স্থান নিৰ্ণয় কৰিছে আৰু কাল নিৰ্ণয় কৰিছে ইয়াত পুৰুষ অনুযায়ী এইকেইটাই এই ক্ৰিয়াই পুৰুষ অনুযায়ী কাল নিৰ্ণয় কৰিছে আৰু এইবিলাকত বাক্য এটাত শব্দটোৰ স্থান নিৰ্ণয় কৰিছে ই মানে দেখা গ'ল যে এই চিনবিলাকে কি কৰিছে এইবিলাক চিন হৈছে উপসৰ্গ বা এইবিলাক হৈছে যুক্ত প্ৰাকৃতি আৰু এইবিলাকৰ নিৰ্দিষ্ট অৰ্থ নাই কিন্তু এই শব্দৰ অৰ্থটোৰ হাল সলনিও নকৰে এই শব্দটোৰ ৰূপৰহে এটা পৰিৱৰ্তন কৰে আৰু বাক্যত ইয়াৰ স্থান আৰু ক্ৰম নিৰ্ণয় কৰে ঠিক কাল এই ক্ৰিয়াপদখিনি কাল আৰু পুৰুষ অনুসৰি ইয়াত পুৰুষৰ নিৰ্ণয় কৰে কালৰ নিৰ্ণয় কৰে এতিয়া এই কাল নিৰ্ণয় কৰা পুৰুষ নিৰ্ণয় কৰা আৰু বাক্যত শব্দবিলাকৰ স্থান নিৰ্ণয় কৰা এনেকুৱা চিনবিলাক এই সৰ্গবিলাকেই হৈছে সাধাৰণতে বিভক্তি এয়া বিভক্তিৰ ধাৰণা বিভক্তিৰ এটা ধাৰণা পালো এটা বিভক্তিৰ এটা সংজ্ঞা দিয়া অৰ্থাৎ বিভক্তি কাক বুলি ক'লে আমি ক'ব লাগিব যে যিবোৰ সৰ্গই বাক্যত প্ৰয়োগ হোৱা শব্দবোৰৰ ক্ৰম নিৰ্ণয় কৰি অৰ্থৰ সংগতি ৰক্ষা কৰে আৰু শব্দৰ ৰূপৰ পৰিৱৰ্তন ঘটায় সেইবোৰকে বিভক্তি বোলে এতিয়া তোমালোকে বিভক্তিৰ এটা সংজ্ঞা পালা আমি বিভক্তিৰ ধাৰণা ল'লো বিভক্তিবোৰ কিছুমান চিন হয় অৰ্থশূন্য চিন আৰু বিভক্তিৰ সংজ্ঞা পালো এতিয়া বিভক্তিৰ কাম অৰ্থাৎ বিভক্তিয়ে কি কাম কৰে বিভক্তিয়ে বাক্যত প্ৰযুক্ত শব্দৰ স্থান আৰু ক্ৰম নিৰ্ণয় কৰে তাৰমানে প্ৰযুক্ত মানে প্ৰয়োগ হোৱা বাক্যত যিবিলাক শব্দ প্ৰয়োগ হয় সেইবিলাক শব্দৰ স্থান আৰু ক্ৰম নিৰ্ণয় কৰে দ্বিতীয়তে বিভক্তিয়ে বাক্যত শব্দৰ অৰ্থৰ সংগতি ৰক্ষা কৰে আৰু তৃতীয়তে বিভক্তি কি কৰে শব্দৰ ৰূপৰ পৰিৱৰ্তন ঘটায় ই অৰ্থৰ সাল সলনি নকৰে ই নতুন শব্দৰ সৃষ্টি সাধাৰণতে কৰিব নোৱাৰে আৰু সেইকাৰণে ই অৰ্থৰ শব্দৰ ৰূপৰহে পৰিৱৰ্তন ঘটায় এই তিনিটাই সাধাৰণতে বিভক্তিৰ কাম বিভক্তিৰ ধাৰণা সংজ্ঞা কাম আলোচনা কৰিলে চতুৰ্থটো আছে বিভক্তিৰ প্ৰকাৰ অৰ্থাৎ বিভক্তিৰ শ্ৰেণী বিভাগ প্ৰশ্ন আহিব পাৰে বিভক্তি কাক বোলে বিভক্তিৰ শ্ৰেণী বিভাগ কেনেকৈ কৰা হয় এটা তোমালোকক মই শ্ৰেণী বিভাগ ধুনীয়াকৈ এডাল ৰেখাচিত্ৰৰ সহায়েৰে দেখুৱাই দিছোঁ চোৱা বিভক্তিক প্ৰকাৰ অৰ্থাৎ বিভক্তিক দুই প্ৰকাৰ ভাগ কৰিছে প্ৰধানকৈ সেয়া হৈছে
ক্ৰিয়া বিভক্তি আৰু নাম বিভক্তি ক্ৰিয়া বিভক্তিক আন এটা নামেৰে জনা যায় যে ধাতুৰ ওপৰ পুৰুষবাচক বিভক্তি বুলি কোৱা হয় ঠিক তেনেকৈ নাম বিভক্তিকো দুটা ভাগত ভাগ কৰিছে সেইকেইটা হৈছে সম্বন্ধবাচক বিশেষ্যৰ পুৰুষবাচক বিভক্তি এটা আৰু আনটো হৈছে শব্দ বিভক্তি বা ই কাৰকৰ লগত সম্বন্ধ থকাৰ কাৰণে ইহঁতক কাৰকবাচক বিভক্তি বুলি কোৱা হয় এয়া চোৱা এই উদাহৰণটোত আমি দেখাইছিলোঁ যে বিভক্তিবোৰ কিছুমান বিভক্তি কামৰ লগত জড়িত হয় কাম অৰ্থাৎ ক্ৰিয়াৰ লগত ধাতুমূলৰ লগত জড়িত হয় আৰু কিছুমান নামৰ লগত জড়িত হয় তাত নামমূলীয় শব্দ এই নাম শব্দৰ লগত যুক্ত হয় এটা সেইফালৰ পৰাই আমি দেখিছোঁ যে হল ক্ৰিয়া বিভক্তি অৰ্থাৎ কামৰ লগত ধাতুমূলীয় লগত জড়িত বিভক্তি ক্ৰিয়া বিভক্তি আৰু নামমূলীয় জড়িত বিভক্তি নাম বিভক্তি বুলি কয় আমি নাম বিভক্তিৰ বিষয়ে হাততে আমি পোৱা যায় আমি প্ৰাথমিক বিদ্যালয়তো পাইছোঁ এই বিভক্তিৰ বিষয়ে অলপ থুলমূল আভাস পাইছোঁ কিন্তু ক্ৰিয়া বিভক্তিৰ বিষয়ে অলপমান পোৱা খুব কম আৰু সাধাৰণতে এইটো ছাত্ৰ ছাত্ৰীয়ে বুজিবলৈ অকণমান অসুবিধা পায় আজি আমাৰ মূল আলোচনাৰ বিষয়টো হৈছে এই ক্ৰিয়া বিভক্তি চোৱা ক্ৰিয়া বিভক্তিৰ বিষয়ে আলোচনা কৰিবলৈ লওঁতে মই তোমালোকৰ আলোচনা বুজাত সুবিধা হোৱাৰ বাবে আৰু মোৰো আলোচনা কৰাৰ সুবিধাৰ অৰ্থে মই এই ক্ৰিয়া বিভক্তিসমূহক চাৰিটা ধৰণে ভাগ কৰি লৈছোঁ প্ৰথমটোত ভাগ কৰিছোঁ বৰ্তমান কালৰ ক্ৰিয়া বিভক্তি দ্বিতীয়টোত অতীত কালৰ ক্ৰিয়া বিভক্তি তৃতীয়টোত ভৱিষ্যৎ কালৰ ক্ৰিয়া বিভক্তি আৰু চতুৰ্থতে অনুজ্ঞা ভাৱৰ ক্ৰিয়া বিভক্তি ইয়াৰ প্ৰথম ভাগটো বৰ্তমান কালৰ ক্ৰিয়া বিভক্তি বা ধাতুৰ ওপৰ পুৰুষবাচক বিভক্তি অৰ্থাৎ মই ইয়াত এইটো যেহেতু বৰ্তমান কালৰ ইয়াত মই পুৰুষ হিচাপে প্ৰথম পুৰুষ দ্বিতীয় পুৰুষ তৃতীয় পুৰুষ তোমালোকে ভালকৈ মন কৰি ল'বা আৰু প'জ কৰি ল'বা পাছত এইটো ভালকৈ বুজি পাবৰ কাৰণে চাবৰ কাৰণে প'জ কৰি ল'বা ইয়াত এই পুৰুষ অনুসৰি প্ৰথম পুৰুষত মই আমি আছে দ্বিতীয় পুৰুষত তুচ্ছ অৰ্থত তই আৰু তহঁত আছে আৰু তুমি আৰু তোমালোক আছে মান্য অৰ্থত আৰু ডাঙৰ জ্যেষ্ঠজনক ক'বৰ কাৰণে আপুনি আৰু আপোনালোক এইকেইটা হৈছে কৰ্তা বাক্যৰ কৰ্তা যদি হয় আৰু ঠিক তৃতীয় পুৰুষত আছে সি সিহঁত তেওঁ তেওঁলোক ৰামহঁতে অংকুৰহঁতে আব্দুলহঁতে গৰুজাকে এনেকৈ যিকোনো হ'ব পাৰে ইয়াত তৃতীয় পুৰুষত এতিয়া চোৱা ইয়াত মই যদি ক্ৰিয়াপদটো তেনেহ'লে কি হ'ব আমি কৰোঁ মই খাওঁ ইয়াত কি যোগ হৈ আছে ও যোগ হৈ আছে ঠিক তেনেকৈ এইখিনিতো যদি চাওঁ তই নাচ তহঁতে খাওঁ তুমি নাচা তোমালোকে খোৱা আপুনি নাচে আপোনালোকে খায় বা আপুনি খায় ইয়াত চোৱা ইয়াত তেনেহ'লে এই নাচ ধাতুটোৰ লগত খা ধাতুটোৰ লগত কি আছে অ উৱা আ ই এ ই আৰু য় এইকেইটা তাৰমানে ই আৰু ইয়ৰ সাধাৰণতে সমাপিকা আৰু অসমাপিকাৰ কথা আহে এইকেইটা আৰু ঠিক তেনেকৈ তৃতীয় পুৰুষতো এ ই য় তেনেকৈ চোৱা সি বা সিহঁতে শুৱে তেওঁ বা তেওঁলোকে খায় ৰামহঁতে যায় এনেকৈ আছে এতিয়া এটা কথা মন কৰিব যে দ্বিতীয় পুৰুষৰ এই আপুনি আৰু আপোনালোকৰ লগত ক্ৰিয়া বিভক্তিত যিকেইটা চিন যোগ হয় তৃতীয় পুৰুষতো প্ৰায় সেই একেকেইটা চিনেই যোগ হোৱা দেখা যায় এতিয়া আমি গম পাইছোঁ যে এতিয়া প্ৰথম পুৰুষত বৰ্তমান কালত বাক্যবিলাকত মানে কি হয় প্ৰথম পুৰুষত ও দ্বিতীয় পুৰুষত অ উৱা আ আৰু ই আৰু য় আৰু তৃতীয় পুৰুষত কি যোগ হয় ই বা য় যোগ হয় এই যে এই চিনখিনি আছে যিখিনি চিন যোগ হ'ল ক্ৰিয়াৰ লগত এইখিনিকে বৰ্তমান কালৰ পুৰুষবাচক ক্ৰিয়া বিভক্তি বুলি কোৱা হয় এয়া দ্বিতীয়টো ভাগত আছিলে অতীত কালৰ ক্ৰিয়া বিভক্তি বা ধাতুৰ ওপৰ পুৰুষবাচক বিভক্তি এতিয়া চোৱা ইয়াতো সেই আগৰ চাৰ্টখনৰ নিচিনা একেই হৈছে প্ৰথম পুৰুষ দ্বিতীয় পুৰুষ তৃতীয় পুৰুষ আৰু প্ৰথম পুৰুষৰ কৰ্তাকেইটা কি হ'ব দ্বিতীয় পুৰুষত কৰ্তাকেইটা কি হ'ব তৃতীয় পুৰুষত কৰ্তাকেইটা কি হ'ব দ্বিতীয় পুৰুষত কৰ্তা বেছি সাধাৰণতে ইয়াত দেখিবলৈ পাইছোঁ তুচ্ছ অৰ্থত বুলি থাকে মান্য অৰ্থত বুলি থাকে আকৌ জ্যেষ্ঠজনক বা মানে সন্মানীয়জনক কোৱা দ্বিতীয় পুৰুষ ঠিক তেনেকৈ ইয়াত মানে ক্ৰিয়াপদটো যদি চোৱা খা ধাতুটো যদি চাওঁ ইয়াত খাইছিলোঁ ইয়াত খাই ইছিল যোগ ও যোগ হৈছে ঠিক তেনেকৈ তই বা তহঁতে খাইছিলি ইছিল যোগ ই আছে এতিয়া ঠিক আপুনি এতিয়া আপুনি বা আপোনালোকে খাইছিল বুলি কয় ইয়াত ইছিল আছে আৰু ইয়াত একো চিন হোৱা নাই এইবিলাক শূন্য বিভক্তি বুলি কোৱা হয় শূন্য বিভক্তিৰ কথা আমি পাছত কেতিয়াবা আলোচনা কৰি দিম ঠিক আপোনালোকে খাইছিল এতিয়া খাইছিল ইয়াত চিল আছে ইছিল আছে সেইকাৰণে ইয়াত শূন্য বিভক্তি কিন্তু আপোনালোকে খাইছিলে বুলিও কয় কেতিয়া খাইছিলে এতিয়া চিলে বুলি কওঁতে ইয়াত বিভক্তি যোগ হৈছে
এটা চোৱা ঠিক তেনে তৃতীয় পুৰুষ আমি দ্বিতীয় পুৰুষৰ এই আপুনি আৰু আপোনালোকৰ লগত তৃতীয় পুৰুষৰ সৈতে প্ৰায় একে হয় বুলি কৈছিলোঁ ইয়াতো ঠিক একেই দেখিছোঁ এইটোতো দেখিছোঁ চোৱা ইয়াত শূন্য বিভক্তি যোগ হৈছে আৰু ইয়াত ইছিল এ যোগ হৈছে এতিয়া তেনেহ'লে এইখিনি তোমালোকে ভালকৈ পজ কৰি চাবা ইয়াত যিখিনি ক্ৰিয়াপদৰ লগত যিবিলাক যোগ হৈছে ইয়াত তাৰমানে উ ই আ শূন্য বিভক্তি এ শূন্য বিভক্তি এ এনেকৈ এইখিনিয়ে হৈছে ক্ৰিয়া মানে পুৰুষ অনুসৰি অতীত কালৰ পুৰুষ অনুসৰি ক্ৰিয়া বিভক্তি এটা তৃতীয়টো ভাগ ভৱিষ্যৎ কালৰ ক্ৰিয়া বিভক্তি বা ভৱিষ্যৎ কালৰ ধাতু ৰূপৰ পুৰুষবাচক ক্ৰিয়া বিভক্তি ইয়াত আমি পুৰুষ অনুসৰি এই ভৱিষ্যৎ কালৰ ক্ৰিয়াবিলাককো চাইছোঁ এতিয়া ধৰি লওক মই যদি ভৱিষ্যৎ কালত হয় মই যাম আমি যাম বা আমি নাচিম আমি যাম এনেকুৱা মই নাচিম ঠিক তেনে তই বা তহঁতে কৰিবি হ'ব পাৰে নাচিবি হ'ব পাৰে তুমি বা তোমালোকে কৰিবা হ'ব থবা হ'ব ঠিক ইয়াত আপুনি আপোনালোকে কৰিব হ'ব পাৰে যাব হ'ব পাৰে এনেকুৱা ইয়াত কি যোগ হৈছে চোৱা তেনেহ'লে ইব ব এটাত অ আৰু শূন্য বিভক্তি যোগ হৈছে আৰু ইয়াত কি হৈছে ইয়াত ইবি অৰ্থাৎ ই যোগ হৈছে ইয়াত হৈছে ইবা বা আ যোগ হৈছে ঠিক তেনেকৈ তৃতীয় পুৰুষতো চোৱা তৃতীয় পুৰুষত কি হৈছে সি বা সিহঁতে কৰিব সিহঁতে খাব তেওঁলোকে নাচিব ৰামহঁতে শুব এতিয়া চোৱা ইয়াত ইব ব আ আৰু শূন্য বিভক্তি যোগ হৈছে ক্ষমা কৰিব আ বুলি কৈছোঁ ইয়াত আ যোগ হোৱা নাই অ যোগ হৈছে তোমালোকে প'জ কৰি চাই ল'বা যে ইয়াত কি হৈছে প'জ কৰি চাই কোনটোৰ লগত কি যোগ হৈছে অৰ্থাৎ ক্ৰিয়াপদৰ লগত কি কেনেকৈ অৰ্থশূন্য বৰ্ণ বা বৰ্ণৰ সমষ্টি অৰ্থাৎ কি যোগ হৈছে বিভক্তি অৰ্থাৎ সৰ্গ যুক্ত প্ৰাকৃতি এইখিনি যোগ হৈ আছে এই যোগ হোৱা বিভক্তি অৰ্থাৎ ভৱিষ্যৎ কালত ক্ৰিয়াবিলাকৰ লগত এইবিলাক যোগ হৈ থাকে ইহঁত এইবিলাক আৰু এইবিলাকেই হৈছে ভৱিষ্যৎ কালৰ ক্ৰিয়া বিভক্তি যিবিলাক পুৰুষবাচক ক্ৰিয়া পুৰুষ অনুসৰি ইহঁতে বেলেগ বেলেগকৈ হয় চতুৰ্থটো ভাগ অনুজ্ঞা ভাৱৰ ক্ৰিয়া বিভক্তি বা অনুজ্ঞা ভাৱৰ ধাতু ৰূপৰ পুৰুষবাচক বিভক্তি অৰ্থাৎ অনুজ্ঞা ভাৱ বুলি কওঁতে আমি চোৱা অসমীয়া ভাষাত অনুজ্ঞা ভাৱত অৰ্থাৎ আদেশ দিয়া অনুৰোধ কৰা অনুমতি দিয়া আশীৰ্বাদ ইচ্ছা আদি বুজায় ইয়াৰে দ্বিতীয় পুৰুষ আৰু তৃতীয় পুৰুষত কি হয় ক্ৰিয়াবিলাকৰ লগত কিছুমান বিভক্তি যোগ হয় আদেশ দিবলৈ যাওঁতে অনুৰোধ কৰিবলৈ যাওঁতে এতিয়া ধৰি লওক তুমি কৰাচোন তোমালোকে খোৱাচোন এতিয়া কৰা খোৱা বুলি কওঁতে আ যোগ হৈছে ঠিক আছে আপোনালোকে কৰক দেই আপোনালোকে খাওক দেই অনুগ্ৰহ কৰি তহঁতে এইবিলাক কৰ তহঁতে সেইখিনি খা এতিয়া আদেশ দিয়া হৈছে আদেশ দিলে অনুৰোধ বুজালে এনেকুৱাবিলাকত এই বাক্যবোৰ ক্ৰিয়াপদবোৰ হৈছে এইবিলাক কৰ্তাৰ লগত এইবিলাক ক্ৰিয়া আছে অৰ্থাৎ এই কৰ্তাবিলাকৰ লগত এই ক্ৰিয়াবিলাক আছে এতিয়া চাওঁ তাই নাচক ৰামহঁতে যাওক সি বা সিহঁতে কৰক সি বা সিহঁতে খাওক ৰামহঁতে খাওক এতিয়া ইয়াত কি হৈছে উ যোগ হৈছে ঠিক তেনেকৈ তই তহঁতে কৰিবি খাবি বুলি কওঁতে ইবি আৰু ই যোগ হৈছে ইয়াত আপুনি আপোনালোকে কৰিব খাব বুলি কওঁতে অ যোগ হৈছে অৰ্থাৎ শূন্য বিভক্তি আৰু এতিয়া ইয়াত কি হৈছে তুমি তোমালোকে কৰিবা খাবা ইয়াত আ যোগ হৈছে এনেকৈ অ ক অ উক শূন্য বিভক্তি আ অ শূন্য বিভক্তি ইবি ই অ উক এইবিলাক হৈছে আমাৰ অনুজ্ঞা অৰ্থত যিবিলাক বাক্য হয় কোৱা হয় সেই বাক্যবিলাকৰ লগত যিবিলাক ক্ৰিয়া থাকে সেই ক্ৰিয়াবিলাকৰ লগত এনেকুৱা কিছুমান বিভক্তি যোগ হয় এইবিলাককে এই অনুজ্ঞা ভাৱৰ ক্ৰিয়া বিভক্তিৰ ভাগত ৰাখিছোঁ ইয়াৰে এই দ্বিতীয় আৰু তৃতীয় অৰ্থাৎ ভৱিষ্যৎ কালৰ ক্ৰিয়া বিভক্তি আৰু অতীত কালৰ ক্ৰিয়া বিভক্তি তৃতীয় পুৰুষত অৰ্থাৎ এই তৃতীয় পুৰুষত কোনো বিভক্তি যোগ নহয় বুলি কোনো ব্যাকৰণত আছে কিন্তু আমি ইয়াত আমাৰ আলোচনাটোত তোমালোকে আগত চাবা ধাতু মানে কি ভৱিষ্যৎ কালৰ আলোচনা কৰোঁতে আৰু অতীত কালৰ আলোচনা কৰি থাকোঁতে সেইকেইটা পুনৰ ঘূৰাই চাবা তাত কি বিভক্তি যোগ হৈছে তোমালোকে গম পাবা আৰু কেনেকৈ যোগ হৈছে আৰু তোমালোকে ভালকৈ মনোযোগ দিবা বিশ্লেষণ কৰি চাবা যোগ হয় নে নহয় গম পাবা গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি দেখিলা যে আমি বিভক্তি এটা ধাৰণা ল'লোঁ বিভক্তি অৰ্থাৎ ক্ৰিয়া বিভক্তি বিশেষকৈ আজি ধাৰণা লৈছোঁ যে বিভক্তিৰ সংজ্ঞা পালোঁ বিভক্তিৰ প্ৰকাৰ পালোঁ বিভক্তিৰ কাম কি এইবিলাক কথা জানিলোঁ আৰু বিভক্তিৰ কিছুমান উদাহৰণ পালোঁ বিভক্তি কেনেকৈ শ্ৰেণীবিভাগ কৰা হয় এইখিনিও পালোঁ এতিয়া তোমালোকে পৰীক্ষাত ইয়াৰ সম্বন্ধে কি প্ৰশ্ন আহিব পাৰে বা কেনেকুৱা প্ৰশ্ন আহিব পৰীক্ষাত আজি হৈ যোৱা কিছুমান বৰ্ষৰ
পৰীক্ষাৰ প্ৰশ্নবোৰ চাবা আৰু এই আলোচনাৰ পৰা যথেষ্ট উপকৃত হ'বা বুলি ভাবিলোঁ আৰু যদি ভাল লাগিছে যদি তোমালোকে বুজি পাইছা আৰু আনৰ উপকাৰ হ'ব বুলি ভাবিছা তেনেহ'লে এইবিলাক শ্বেয়াৰ কৰিবা আন ছাত্ৰ ছাত্ৰীলৈ আৰু লাইক কৰিবা কমেণ্ট কৰিবা তেতিয়া মই উপকৃত হ'ম বুলি ভাবিছোঁ ধন্যবাদ